फैगौ बिसायख'थियाव बिपिएफआ जेबो फेक्टर जानो हाया बे बाथ्राखौ बुंदों मन्त्रि पीयूष हाजरिका बिथाङा 3 नं क'क्राझार विधानसभा बियाब आरो 4 नं बावखुंग्रि बियाबाव थांनाय सानखालि बिजेपि दलनि सुबुंगमा हाबाफारिया गाहामैनो जोबलाङो क'क्राझार सहरनि बड'फा नोगोर ग्रीनफील्डआव बे मेहेरगोनां सुबुंगमा हाबाफारिया जानानै थाङो सुबुंगमा हाबाफारिजों लोगोसे गुबुन गुबुन दलनिफ्रायबो बिजेपि दलाव जइन जानायखौबो नुनो मोनो मख'नो गोनांदि बे मेहेरगोनां हाबाफारियाव रायजोनि मन्त्रि पीयूष हाजरिका आरो मन्त्रि जयन्त मल्ल बरुवाया बिथांमोनाबो बाहागो लाफैदोंमोन हाबाफारियाव बाहागो लाफैनायनि गेजेरजों मन्त्रि पीयूष हाजरिका बिथाङा खौरांगिरिनि सिगाङाव फैगौ बिसायख'थियाव बिपिएफ दलआ जेबो फेक्टर गैया होननानै बुंथियो बे समाव मन्त्रि पीयूष हाजरिकानि बुंनाय आबुं बाथ्राखौ नोंथांमोना खोनासं जी আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ কোকৰাঝাৰত আগতে এনেকুৱা দেখিছিল নেকি এজন দুজন ব্যক্তিয়ে যদি বিজেপি ত্যাগ কৰে বিজেপি দল শক্তিহীন নহয় আজিতো আপোনালোকে আমাতকৈ ভালকে জানে কোকৰাঝাৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা নকওঁ আমাৰ লেভেলৰ মিটিং জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মই উপস্থিত থকা মিটিঙত এনেকুৱা মিটিঙত 20,000 মানুহ আশা কৰিব পাৰি নেকি 20,000তকৈ অধিক মানুহ হৈছে গতিকে কোনোবা এজন দুজন আয়ৰাম গয়াৰাম আছে তেওঁলোক ক'ত গৈছে আমাৰ চিন্তা নাই আমাৰ দলৰ কাৰ্যকৰ্তাসকল খুব ষ্ট্ৰং হৈ আছে দৃঢ় হৈ আছে আমি ভালদৰে অসমখনৰ অসমৰ ৰাইজক সেৱা কৰিছোঁ শ্ৰদ্ধাৰে কাম কৰিছোঁ ডেভেলপমেণ্টৰ কাম কৰিছোঁ গতিকে সকলোতে বিটিআৰে হওক পাহাৰত হওক আমাৰ ভৈয়ামত হওক সকলোতে ৰাইজে বিজেপি দলক আশীৰ্বাদ কৰিবলৈকে ওলাই আহিছে আৰু আজি এই কথা প্ৰমাণ কৰিছে গতিকে কোনোবা এজন দুজন আয়ৰাম গয়াৰাম কৰিবলৈ গৈছে আমাৰ কোনো মতলব নাই আমাৰ সংগঠন আৰু শক্তিশালী হ'ব আৰু আমাৰ মিত্ৰ শক্তিয়ে অহা লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ পৰা জয়লাভ কৰিব মইতো তেওঁৰ অস্তিত্ব আছে বুলি নাভাবোঁ মই একেদিন বিটিচিত আজি অত্যন্ত ভাল লগা পৰিৱেশ কোকৰাঝাৰত 20,000তকৈ অধিক মানুহে কোকৰাঝাৰত আজি বিজেপিৰ সমাৱেশত যোগদান কৰিছে আৰু ই প্ৰমাণিত কৰিছে যে কোকৰাঝাৰত বা বিটিআৰত বিজেপিৰ অৱস্থা খুব শক্তিশালী আৰু অহা লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰ দল আৰু আমি কোকৰাঝাৰত জয়লাভ কৰিম আজিৰ কথাই প্ৰমাণ কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম আছে ৰাইজৰ শ্ৰদ্ধা আছে ৰাইজৰ আশীৰ্বাদ আছে সেইকাৰণে আজি কোকৰাঝাৰখন জনসমুদ্ৰত পৰিণত হ'ল বিজেপিৰ সভাত কোকৰাঝাৰ জিলাৰ বিজেপি আজি কোকৰাঝাৰত আমাৰ দলৰ এখন জনসভা কৰা গ'ল আৰু এই জনসভাত যি ধৰণৰ উৎসাহ উদ্দীপনা আমি দেখিছোঁ ইয়াৰ পৰা আমি নিশ্চিত যে আমাৰ মিত্ৰ দলে ইয়াৰ পৰা কোকৰাঝাৰ লোকসভাত বিপুল ভোটত বিজয়ী হ'ব যোৱা দুটা টাৰ্ম আমি কোকৰাঝাৰ লোকসভাটো আমাৰ মিত্ৰ দলৰ হাতলৈ আনিব পৰা নাছিলোঁ আৰু সেইকাৰণে আমাৰ লক্ষ্য আছিল যে এইবাৰ কোকৰাঝাৰৰ লোকসভাটো আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উপহাৰ হিচাপে দিব লাগিব আৰু আমাৰ ইয়াত যেহেতু বিটিআৰত আমাৰ UPPL আৰু বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ আছে আৰু ৰাজ্যতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সুন্দৰভাৱে সমিল মিলেৰে আগবঢ়াই লৈ গৈ আছোঁ গতিকে আমি এইবাৰ ইয়াত যাৰেই প্ৰাৰ্থিত্ব নহওক কিয় আমাৰ মিত্ৰ দলৰ যি প্ৰাৰ্থীয়ে নহওক কিয় তেওঁক আমি বিপুল ভোটত বিজয় কৰাব লাগিব আৰু তাৰ কাৰণে আমাৰ সাংগঠনিক কাজ কাম কিছুদিনৰ পৰা চলি আছিল আজি কোকৰাঝাৰৰ প্ৰথমখন জনসভা আৰু এইখন জনসভাত যি ধৰণে ৰাইজ হিলদল ভাঙি ওলাই আহিছে তাৰ পৰা আমি নিশ্চিত যে এইবাৰ আমি কোকৰাঝাৰ লোকসভা আসনখন দখল কৰিব পাৰিম কথাটো এনেকুৱা আজিও অজস্ৰ BPFৰ পৰা বহু বেলেগ বেলেগ সংগঠনৰ পৰা আক্ৰাছুৰ প্ৰাক্তন সদস্য বা প্ৰাক্তন সভাপতিকে আদি কৰি BPF কংগ্ৰেছ দল বিভিন্ন লোক আজিও জইন কৰিছে আমাৰ ওচৰত ৰাজনৈতিক দলত যোগদান কৰা বা কোনোবা বেলেগ দলত যোগদান কৰা এটা পদ্ধতি আৰু এই চলি থাকিব আৰু আজিৰ তাৰিখত আপোনালোকে আজিৰ সভাখনৰ পৰা নিশ্চয় অনুমান কৰিব পাৰিছে যে আমাৰ দলৰ সাংগঠনিক শক্তি কোকৰাঝাৰত কি পৰ্যায়ত আছে সেই কথাটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰে আৰু ইয়াত কোন জইন কৰিছে কোন জইন কৰা নাই সেইটো লৈ আমি নাভাবোঁ কিন্তু আমি বিশ্বাস ৰাখোঁ যে আজি যিসকল লোক যোগদান কৰিছে মানে শতাধিক যুৱক যুৱতী আজি যোগদান কৰিছে এই যুৱক যুৱতীসকলক দেখিলেই গম পোৱা যায় যে সাংগঠনিক দক্ষতা থকা বহু যুৱক যুৱতী আমাৰ মাজলৈ আহিছে আৰু আগতেও বিভিন্ন দলৰ নেতৃত্ব লোৱা বিশেষকৈ আক্ৰাছুত জিলা পৰ্যায়ৰ নেতৃত্ব লোৱা BPFৰ জিলা পৰ্যায়ৰ নেতৃত্ব লোৱা বহু লোকে আহিছে সেইসকলে মই ভাবোঁ যে সেইসকলৰ যোগদানে আমাৰ দলটোক শক্তিশালী কৰিব ৰাখিব যে আমাৰ
ভাৰতীয় জনতা পাৰ্টি আৰু যি আমাৰ মিত্ৰ দল আছে AGP, UPPL, গণশক্তি, আমাৰ যি মিত্ৰ দল আছে এই মিত্ৰ দলে আমি সম্পূৰ্ণ বুজাবৰাই ইলেকশ্যন খেলিম। গতিকে মিত্ৰ দলৰ প্ৰাৰ্থী যেতিয়ালৈকে ঘোষণা নহয়, কোন দলৰ প্ৰাৰ্থী হ'ব সেইটো কোৱাটো উচিত নহয়। বা আমি নিশ্চয়কৈ আশা ৰাখিম যে যি চিম্বল যিয়ে নহওক কিয়, ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ প্ৰাৰ্থী, তাৰমানে NDA প্ৰাৰ্থী ইমানেই আৰু। গতিকে আমি মিত্ৰ দলৰ প্ৰাৰ্থীৰ কাৰণে আমাৰ প্ৰস্তুতি চলাই আছোঁ। BPF বহুত জইন কৰি আছে যে কোকৰাঝাৰ BJP